মুকেশ কেমেৰা আছে আছে হয় দৰ্শক আমি আজি উপস্থিত আছোঁ আমাৰ লেংটি চিঙা নিউজ চেনেলত তো আপোনালোকক আমি দুজন আজি বিশিষ্ট ব্যক্তি আছে আমাৰ লগত আপোনালোকক দেখাই আছোঁ সেই দুজন ব্যক্তিৰ লগত কথা পাতিম আজি আমি তো আপোনালোকক কি কথা পাতিম তেওঁলোকৰ লগত দেখাই আছোঁ তো আমাৰ বিশিষ্ট ব্যক্তি দুজন হৈছে এজন হৈছে অসমৰ বিশিষ্ট ইউটিউবাৰ আৰু এজন হৈছে ফেচবুক ষ্টেটাছ লাভাৰ তো তেওঁলোকক আমি ইউটিউবাৰজনক আমি মাতিছোঁ মাতি কেনে তেওঁক কিবা দুআষাৰ ক'বলৈ তো আহক আহক এটা ব্লগ চ্যানেল আছে কিনাৰ আছো আমাৰ ওয়েলকাম টু কেএম ব্লগ আমি এই উপস্থিত হৈছো আমি কি ভিডিও আছে কি এ দোস্ত সাক মোক আহি এটা অপমান কৰিছে আপোনালোকে আপোনাক আমি এটা মাতি আনিছিলোঁ আপোনাৰ অতিথি মুখ্য ব্যক্তি আপোনাক ইউটিউবৰ পৰা আমাৰ এটা লাইভ হৈ আছে তো আপোনালোকক এই কৰিবলৈ মাতিছোঁ আপোনাক মই এটা ইউটিউব কৰিবলৈ মাতা নাই ইয়াতে আমাৰ লাইভ শ্ব' হৈছে টিভিত এইটো নিউজ চেনেল হয় এইটো আপোনাক ইণ্টাৰভিউ ল'ব মাতিছোঁ মাতি কেনে কেএম ব্লগ কি এইগিলা বকি থাকে কেম ব্লগ আল ব্লগ পাল ব্লগ এইগিলা কি বকি থাকে লাইভ শ্ব' হৈছে আপোনাক মই ইউটিউবৰ বিষয়ে দুই এষাৰ ক'ব লাগি মাতিছোঁ এটা কি আপুনি এইগিলা কি লাইভ দাদা মই পাৰ্টি কৰিব মাতা নাই আপোনাক এটা লাইভ শ্ব' হৈ আছে টিভি আৰম্ভ কৰক আপোনাক মাতাৰি নহয় মোৰ লগত আৰু 4-5টা মানুহ আহি লাইনত বহি আছে তাতে এইগিলা এইগিলা নুমে ভাঙি গুড়া কৰিম এইগিলা থাওক থৈ দি নুমে এইগিলা চশমা মাৰে তাৰ মোচান এইগিলা থৈ দি মোবাইল চোবাইল ব্লগ চগ নাই আৰম্ভ কৰক হয় ব্যক্তি আমাৰ লগত আছে আজি আমাৰ বিশিষ্ট ইউটিউবাৰ অসমৰ ক'ত ঘৰ আছিলে তোৰ মোৰ ঘৰ হাজো ইয়াৰ বিশিষ্ট ইউটিউবাৰ হাজোৰ পৰা আহিছে আমাক তেওঁক ইউটিউবৰ পৰা কি কৰে কি নকৰে তেওঁক ইউটিউবত কিয় ভিডিঅ' বনায় কি কৰে সেই আমি দুষাৰমান কৈ আছোঁ আপোনালোকক তেওঁক মানে ইণ্টাৰভিউটো ল'বলৈ মাতিছোঁ আজি বহুতে কৈ থাকে মোক কমেণ্ট বক্সত যে আপোনালোকে আমাৰ বিশিষ্ট ইউটিউবাৰ হাজোৰ পৰা মাতি তেখেতক ইণ্টাৰভিউটো লওক তো আপুনি আজি মাতিছোঁ আমি মাতি কেনে শিখৰ এইগিলা লাইভ শ্ব' হৈছে তই শিখৰ বিচাৰিবি তোক এটা পাৰ্টি কৰিব মাতা নাই মই মনে বহি থাক মই ঠেং চেং কাটি ভাই দিম বললাম নদী হয় দৰ্শক আজি আমাৰ লগত আছে বিশিষ্ট ইউটিউবাৰ হাজোৰ পৰা আহিছে তেওঁ হাজোৰ পৰা আহি হয় দৰ্শক আমাৰ মই লেংটি চিঙা নিউজ চেনেলত আমাৰ বিশিষ্ট ব্যক্তি ফেচবুকৰ তেওঁক মাতি আছোঁ আমি তেওঁক মাতি কেনে ইয়াতে বাৰে মায়াকৰ ভোক কৈ আছোঁ মই এটা লাইভ শ্ব' হৈছে এটা কি কৰিব আহিছে তই কৰিব ইচ্ছা আছে নে ইণ্টাৰভিউ দিব ইচ্ছা আছে নে নাই হ'ব লাষ্ট চান্স আহি পেলাই মনে বহি থাকিবি কাষত নহ'লে ঠেং কাটি একদম ভাই দিম বললাম নদীত কৈ দিছোঁ বাৰে এইবিলাকত নেথিবি এইটো লৈ পেলাই তই ইউটিউবত কিয় ভিডিঅ' বনা কওঁ এই দোস্ত কেএম ব্লগ ইয়াৰ মায়াকৰ ভোক কেম ব্লগ কিবা ব্লগ আপুনি পিন্ধি ল'লাক যি চশমাযোৰ কিয় আপুনি পিন্ধিব পাৰে দিছে না মোক খুলকৈ দিছে আপুনি কিয় পিন্ধিছে আমি সাংবাদিক মানুহ পিন্ধিব পাৰোঁ চশমা কিয় মই কিয় পিন্ধিব নোৱাৰোঁ আপুনি এজন ইউটিউবাৰ হয় ইউটিউবাৰ হ'ল কি হ'ল ইউটিউবাৰ বুলি কথা নাই আপোনালোকৰ সাংবাদিক হ'ল বুলি যি টি নিউজ দি দেখোঁ কাৰোবাৰ বোলে চিৰি পলাই গ'লে এটা নিউজ হ'ল নেকি আপোনালোকৰ এইটো নিউজ খবৰ মানে কি আৰু আমি এইগিলা চিৰি পলাই যাওঁ কাৰোবাৰ নিউজ আমি দিয়া নাই আমিতো ভাল নিউজ পোৱা যাওঁ আমাৰ দামী নিউজ আমাৰ আমি নাজানা কথাবিলাক আমি দেখাওঁ আপোনালোকে কেনেকুৱা নহয় কাৰোবাৰ তিৰিটো অমুকৰ লগত পলাই গ'ল সেইটো আমি যে আমাৰ ল'ৰা ছোৱালী চাই থাকে আপোনাৰ যদি ভাই ভণ্টি চাই থাকে কি হ'ব সেইটো আমাৰ সেইবিলাক নাই আমাৰ বেয়া নিউজ নাপায় সেইকাৰণে আপোনালোকক কৈছোঁ নিউজ দেখালেও ভাল নিউজ দেখাব যি টি নিউজ কিয় দেখাই থাকে আপুনি যি নিউজ নেদেখাব আপোনালোকৰ নিউজ বুলি কয় শব্দটো বহুত ডাঙৰ কৰি যাই আছে আমাৰ ইউটিউবো ইমান সৰু নহয় গম পাইছে কাম নাই আপোনালোকৰ ইউটিউবটো কি আৰু ইউটিউবত কোনে আৰু ইউটিউবত কিমান টকা পইচা ইনকাম কৰি আছে আপুনি বাবু ভাইৰ কথা শুনছি বাবু ভাই চিনি নাপাওঁ আমি আপোনালোকে ক'ত চিনি পাব BMW অডি লৈ ঘূৰি থাকে আপোনালোকৰ দৰে এইগিলাখন ফকতীয়া নিউজ নাপাব আমি ফকতীয়া নিউজ আপুনি কি কৈছে তাৰমানে আমি ফকতীয়া নিউজৰ লাগিলে ফকতীয়া নিউজ আল্লা বুলি কোৱা নাই কেইটামান পৰ্টেল আছে আপোনালোকৰ এনেকুৱা দেখুৱাই আপোনাৰতো হয় নেকি মই নাজানো মই চালিহে গম পাম আজি যাই কাৰণে কি ওলাইছে এইগিলাখান আপুনি হয় দৰ্শক আমাৰ আপোনালোকক দেখালোঁ এইটো লেংটি চিঙা নিউজ চেনেলত আমাৰ আহিছিল ইউটিউবাৰ এইটো যাবাৰ ইউটিউবাৰ ক'বাৰ পৰা আহি মাতিছিলোঁ এইটো আপোনালোকে মাতিব ক'লে সেইকাৰণে মাতিলোঁ চাহ দিছি এও লাইভ শ্ব' হৈছে এইটো টাইম নাপা 50 টকা চাহ মাথাত ডাল মোৰ চাহ দিবি আনছি মই ভাং খাব নোৱাৰোঁ নেকি চাহ সি ভাং খাই সি কি চলি জন্ম দিছিল চিঙা নিউজ চেনেলৰ মালিকৰ পুতকে কি বোলে ভাং খাই বোলে সি বোলে 50 টকা লাগে তাক চাহ দিবি আহি কি ক'লা শুনাই পেলাক আপোনালোকে এইগিলা কি মোৰ তাৰমানে এইগিলা যাবাৰ চেনেলত যাবাৰ মানুহ মাতি চব যাবাৰ হৈ গৈছে এইগিলাখান উপায় নোহোৱা হৈছে তথাপিতো মোৰ আজি ফেচবুকৰ আজি ষ্টাৰ এটা অহাৰ কথা আছিল ষ্টেটাছ লাভাৰ তেওঁ বোলে নাহে তেওঁ দুটা পঠাইছে কি পঠাইছে তেওঁ দুটা বোলে ইনষ্টাগ্ৰামৰ মডেল পঠাইছে মডেল দুটা সেই মডেল দুটা আহি আছে তো আপোনালোক মডেল দুটাৰ লগত অলপ ইণ্টাৰভিউ লওক মডেল দুটাই কি কয় মডেল দুটাক আপোনালোকে অলপ
কথা পাতক সিহঁতে দুটা আহি আছে কি হে হাও মডেল কি হে কেমকে আছে ও এটা লাইভ শো আছে এটা কি ধবা আছে ইলা খো হাও ইলা খো ইলা বন্ধ কর ইলা কি হে ইলা কি করবে ইলা কি আমি ইনস্টাগ্রামত ৰিলছ বনাও ইনষ্টাগ্রাম রিলস বানাও এটা ইন্টারভিউ লবাক লাগি মাছছো এটা রিলস বানাবা মাথা নাই সরি মোবাইলটো দিয়া কাবাকি দিয়া মোবাইলটো লাগবে চশমাযোৰ কিয় নিছি চশমা ইলা নালগে ইলা কই থৌ ইলা সাংবাদিকে পিন্ধা পারে বেলেগে নৰে পিন্ধা ইলা কই দি ইলা আমি কিমান ফেমাস কি হত ফেমাস ৰ তই কি হত ফেমাস ফলোৱাৰ্ছ আছে তই ফেমাস কি হত কিমান ফলোৱাৰ আছে তোমাৰ আমাক কাপি গিলাই ফলো কৰে আমি লগে লগে ফলো বেক দি দিওঁ সেইটো ট্যালেন্ট তোৰ ইনষ্টাগ্ৰামৰ বিষয়ে তাকে চলি দিছি কিবা গেছি পমস্ত কথা কৈছি কোকতে বুজি মাছু মই তন্তকে মই ইলাম কৰিব লাগে নাই তন্তক মাছু তন্ত ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ৰিলছ বনাব মডেল কি কৈছে আছে পানে অলপ পাওঁ 30 লাখ মান পাওঁ 30 লাখ ও মোৰ মাই বোলে 30 লাখ পাওঁ মাউদ ইনষ্টাগ্ৰামত ভিডিঅ' বনাই ও মোৰ নিউজ চেনেলৰ পে নাই ইমান টকা আপোনাৰ নাহিব পাৰে আমাৰ আহে না আমাৰ 3 লাখ ফলোৱাৰ আপুনি কিমান পায় মইতো 20 লাখ মান দোৱাই তো কম পাওঁ 20 লাখ কি মুদ্ৰা কৰি হয় আপনার তো খোল মই পিছত বনালো এত পিছত বনাইছে আপনার 20 লাখ তার 30 লাখ 30 লাখ হয় দর্শক আমি ল্যাকটিসিং নিউজ চ্যানেলত দেখাইছো যে এওঁলোক হৈছে ইনষ্টাগ্ৰাম মডেল এওঁলোকে বোলে আটাই পায় 30 লাখ আটাই পায় 20 লাখ ইলে আটাই যা চশমা চশমালে সু থোৱা ইলে এটা সাংবাদিকে নিতে পাৰে এখন চশমাটো লাগব না এখন কারণ কই এটা সাংবাদিকে নিতে পাৰে আৰু বেলেগে নিতে পাৰে ইলে নাপি চা ইলে মোৰ বেমাৰ আছে কৰোনা বেমাৰ আছে সাবিত্ৰ বাজা এটা করোনা ভাই মুরগি মুর করোনা আছে করোনা এগুলো এগুলা হাওয়া না পাই থই দি তখন দরকারও দিয়েছো তো হয় দেখো আমি জানাইছো আপোনালোকক আৰু এটা প্ৰশ্ন সুধিম প্ৰশ্নটো হৈছে যে এওঁলোক ইনষ্টাগ্ৰামত আহিল কেতিয়া তোমালোকক কোনে ইনষ্টাগ্ৰামত আমি ক্লাছ 9 ত পঢ়ি থাকোঁতে ক্লাছ 9 ত পঢ়ি থাকোঁতে ক্লাছ 9 ৰ পৰা ইনষ্টাগ্ৰাম আৰু মইতো বহুত কষ্ট কৰিছো মই ইনষ্টাগ্ৰামৰ কাৰণে মই বহুত কষ্ট কৰিছো কি মাটি সাথে কাটছিলি নিয়ে বলতে গেল ইনষ্টাগ্রাম করে নহয় মই তাৰমানে হাগবে যাওঁতো ইনষ্টাগ্ৰাম কৰোঁ আগবেলা তো করা মুত্যা যাওঁতো কৰোঁ ইখানে যাই মাছো এখন কাই জমা দিছে সেনেকৈ ফেমাছ হৈ গৈছোঁ আগবে যাই বলে কি দহা গুড দহা গুটি ইমান নথওঁ হাগবে ওলাই এই বহি থাকি মোচামটো ভাগ হয় না হাতটানো এনেকৈ থাকে হয়নে নহয় মোচামটো ভাগ হয় না তেতিয়া যাওঁতে এনেকৈ থিয়া দি থাকোঁ নে এনেকৈ কেমেৰা তোলা এনেকৈ মুতি থাকোঁ হয়নে নহয় তেতিয়া এটা হেৰি বহুত আৰু হেংকে ঘটি ঘটি তো মাহত কিমান টকা পা 30 লাখ 30 লাখ বাপাৰে বাপ ইনষ্টাগ্ৰাম মডেলৰ মাহত এটা ইনষ্টাগ্ৰাম মডেলৰ মাহত 30 লাখ টকা আপোনালোকে শুনিলে নিজ কাণেৰে শুনিছে নিজ চকুৰে শুনিছে নিজ কাণেৰে দেখিছে আপোনালোকে হয় কি ফুসুং ফুসুং কৰি আছা দিও আপোনাক মই মাইকটো আগবঢ়াই দিছো আপুনি কি ক'ব আৰু ইনষ্টাগ্ৰামৰ বিষয়ে আপুনি দুই এষাৰমান কওক আপোনাৰ দেৰি হৈছে মোৰ চলি বোলে পইচা নাই ফোন কৰি আছে ইনষ্টাগ্ৰামৰ কথা কি ক'ম আৰু এইলে বহুত কথা আপুনি ক'বা নাজানে আৰু এইলা বহুত কথা ইনষ্টাগ্ৰামত মই এনে আৰু বেছি ৰিলছ নবনাওঁ কেতিয়াবা ৰিলছ বনাওঁ এটা দুই এটা এও বনাই তাতে 20 লাখ আহি যায় আপোনাৰ নাই ভিউজ বহুত ভিউজ আহে লাইক কমেণ্ট বহুত আহে পাওঁ আৰু 20 লাখ 20 লাখ 20 লাখ টকা আহে 20 লাখ টকা বাপাৰে বাপ হয় দৰ্শক দেখিলে আপোনালোকে 20 লাখ আৰু 30 লাখ 50 লাখৰ মামলা আছে হেল্ল' কি মাংস মাংস নহয় ৰ তোৰ আজি ভৰিখন কাটি পেলাই খাম মই আজি যাই পেলাই তোক মাংস তোৰ ফ্ৰাই কৰি খাম আজি ড্ৰাই ফ্ৰাই কৰিম এইলে বন্ধ কৰাই মোক তিৰি ফোন কৰিছিলে কি বোলে ইনষ্টাগ্ৰামৰ মডেল চডেল এইবিলাক দেখাই আছা ৰাই নহয় মোৰ তাৰমানে চ'ত আছিল হেৰি আছিল এই দুটা মডেল মাতছোঁ পটলি কামাৰ বোলে কিবা পটলি কামাৰ কৰি থাকে হা হা মাংস মাংস এই ৰখাই মডেল মাংস তোক আজি মই তোৰ ভৰি ড্ৰাই ফ্ৰাই কৰি খাম আজি মাংস খাবি থৌ ফোন এই ৰ এইগিলা লাইভ শ্ব' হৈছে কি কৰি আছা ভিডিঅ' বনাওঁ আপোনাৰ পেটটো জিমিল পেটটো মনে মনে মোবাইল চোবাইল থৌ এইগিলা আগতে চাই থাক থৌ এটা বনাওঁ পাতলি কামাৰটো বঢ়িয়া মিলব তোমাৰ লগত এই ৰ আপাই ফোন কৰিছে ডাঙৰ আপাই হেল্ল' এই পইচা লাগিছিলে 500 টকা হা তোক সদায় সদায় পইচা লাগে না 500 দিয়া তোক হা আৰু পইচা লাগে তোক হা এই 500 টকা খুজিছোঁ 500 টকা দি হেত পইচা নাই তোক ৰহ যাই আছো তোক আজি খুবেই পিঠি পেলিম থৌ ফোন থৌ এই দৰ্শক গিলা মোৰ বহুত জামালা গিলা যাবলা এই